জহনি লগাটো ক'ত মৰিলে বাৰু এই গান লাগে মই কেনেকে নিম বাৰু তই যে মেহেঙা মেহিংকে ৰং ভাঙিবলৈ বাচন ধুই আছ তই বটলটা নানিলি কি হয় মই ধুয়ে আছো হা এই জহনি লগাটো ক'ত মৰিলে গো বাৰু হা মই এতিয়া ৰেখা কেনেকে দাঙি দিম বাৰু তই বাচন ধুই থাকোঁতে দেখা নাছিলি নি তেলিয়াক লগত এফালে গৈছিলে জানো ক'লে গ'ল তই কাৰ মুৰটো কৰি আছ বাচন ধুই আছ এই জহনি লগতে কৈ বোৱাৰীখৰ লগত কথা পাতি আছ ঠিক নাই সি তেলীয়া নহয় জানো উচ্চ চুবে তেল মাৰোঁতে মাৰোঁতে সি বোৱাৰীখৰ লগত কথা পাতি আছে গৈ গাও নুধুৱে ঠাণ্ডা দিনত সেই বোৱাৰীখৰ লগত কথা পাতি আছে বা কেনেকে নিবা মই ক'ৰবা বোৱাৰী এজনীকে মাতি আনোচোন চাওঁ হে কৃষ্ণ মই কতে মৰো গোটেই ঘৰখনৰ গোটেই বাচন থৈছে ইয়াত থ'বলৈকে ষ্টেণ্ডত বাচন থৈছে গোটেই মজিয়াখনত থৈ গোটেইখন ভগৱান মই এইবাৰহে মৰিলো খৰি সোপা থ'ব লাগে তাত থৈছে ইয়াত এইবাৰহে মৰিলো পাইপডালো ইয়াত থৈছে জহনি মিয়া মতা থকা শান্তি নাইকিয়া হ'ল হে ভগৱান ঘৰখন দুদিনলৈ এৰি থৈ গ'লো বুলিয়ে সি গোটেই ঘৰখন চেচ বনাই পেলালে সি চাগে গোটেই কুকুৰা খোৱা বিকি শেষ কৰি পেলালে চাগে মোৰ সি মদৰ লগত গোটেই কুকুৰা বিকিলে নেকি ঠিক নাই চাওঁগচোন মই ভগৱান কুকুৰা এজনী নাইচোন ই জহনি নিয়ে মদৰ লগত মোৰ গোটেই কুকুৰাজনী বিকি শেষ কৰি পেলালে কণী সোপাও নাই কণী এটাহে আছে গৈ মই মৰিলো দুদিনলৈ এৰি থৈ গ'লো বুলিয়ে মোৰ ঘৰখন চেচ বনাই দিলে ই মদৰ লগত ই জহনি আহাক এটা বৰ কপি টাইপত ডিঙি ৰাতি বাজি আহক তুমি নিজৰ মতাটো মোৰ শান্তি নাইকিয়া হ'ল গোটেই ঘৰখন চেচ আপুনি কেতিয়া আহিলে কি হ'ল ভানু মই আজি পাইছোহি দেখিছ নাই গোটেই ঘৰখনে জহনি নিয়ে মতাটোৱে শেষ কৰি পেলালে মোৰ এতিয়া গোটেই গৰ্ভ শুকাইছে ঠিক নাই ভেন্দি বাইদেউ মোৰ ল'ৰা ছোৱালীকেইটা ভাত খাবলৈ কণী কেইটামান দিয়কচোন ভানু তই মোৰ ঘৰত পানী আছে বুলি কেনেকে গম পালি ভগৱান মই এইবাৰহে মৰিলো এই মানে মোৰ মানুহটোৱে কণী খুৱাই খুৱাই তাইক নতা লগাই পেলালে গোটেইজনী মোৰ ঘৰত কণী মণি নাই তই তুমি ইয়াৰ পৰা ওলা গোটেই কণী খুৱাই বিকি তোকে খুৱাই শেষ কৰি পেলালে তাৰপৰা শান্তি নাইকিয়া হ'ল মোৰ ভেন্দি বাইদেউ চব্জি কেইটামান দিয়কচোন নহ'লে ডিম এটা কণী এটাকে দিয়কচোন ল'ৰা ছোৱালীকেইটা ভাত খাই যাবলৈ একো নাই সোধা এইজনী ভানু তই মোৰ লগত কি লাগি আছ এটা কৰিবলৈ তোমাৰ শান্তি হ'ল মতাই তোক কণী খুৱাই খুৱাই গোটেই নতা লগালে এই গাজি সূতাই নুকুবালে বাহনি নুকুবালে নহ'ব পলালি ৰ ঐ ভানু আহিবি তই আজি বা কণী বিচাৰি মই নথকা অৱস্থাত মানুহটো বুচলাই বুচলাই কণী খোৱা খালি আহিবি তই আজিৰ পৰা তোকো সুদাই নেৰো মই এই জহনি নিয়ে মতাটো কল হলি আচোন তই ঘৰ সোমাহি তই আজি কেনেকে ঘৰত ভৰি দিয় মই চাই লওঁ তই গোটেই কণী খোৱা বিকি শেষ কৰি পেলালি তই কিহৰ কণী তাৰ কণী ভঙা কথা কৈছে আজি ঘৰ সোমাহি তই ভেন্দি বাইদেউ দেখোন যাওঁচোন কাৰণো কণী ভঙা কথা কৈছে তেল এটা মাৰি সুধি আহোঁগে ভেন্দি বাইদেউ ভেন্দি বাইদেউ ভেন্দি বাইদেউ আপুনি কেতিয়া পালেহি মই এতিয়া পাইছো বহুত দিনৰ মই দেখিছো তেলে বচোন বহক হেৰি নহয় কি হ'ল ইমান হুলস্থুল শুনিছো যে এই নকবি মই ঘৰখন দুদিনলৈ এৰি থৈ গলো বুলিয়ে গোটেই ঘৰৰ বস্তু সোপা কি কৰিলে ঠিক নাই এই কুকুৰা দুজনী থৈ দিছিলো কুকুৰা দুজনী এজনী এই জানুৱাৰী পিকনিক খাবলৈ মদৰ কাৰণে গোটেই বিকি দিলে কুকুৰাজনী কণী সোপাও নাই কণী সোপাও থৈ গৈছিলো এই বিকি কেনে বোলো কাপোৰ দুযোৰমান ল'ম সি গোটেই কণী সোপা কাৰোবাক খুৱাই পেলালে নহয় সেয়াই হুলস্থুল হৈছে নি সেয়াই বহুত আছে আহক আজি তাত ঠেং কাটিম মই এইবোৰ কি হয় ইমান যে কেৰাহী বাতি যে চৌ তৌ কি হ'ল এইবোৰ বাৰ্থডে পাতিছিলো বাৰ্থডে পাতিছিলে কাৰ বাৰ্থডে পাতিছিলে এই আমাৰ ল'ৰাটো হৈ গ'ল আপুনি মোক যে নামাতিলে এই তই বেয়া নাপাবি গোটেই গাঁওখনৰ মানুহ মাতিলো কি হ'ল তোক মই মানুহটোৱে নেদেখিলো নহয় ছায়াটোৱে নাই তই মানুহটোৱে আপোনালোকক ইমান সহায় চহায় কৰি দিওঁ আপোনাৰ নিচিনা মানুহজনী মই সঁচাকে দেই গম পালো আৰু দিয়ক আপোনালোকৰ কথা আপোনালোকে মুখেহে আহে কথাবোৰ বেয়া নাপাবিচোন মই বেয়া এতিয়া টাউনৰ পৰা কি আনিছে তেতিয়াহ'লে একো এটা নানিলো কি একো এটা নহ'ব এইভাগে নহয় দেই কি কবি মোৰ মাথা পোৱাৰ লগে লগে ভৰি দিয়াৰ লগে লগে মোৰ মাথা গৰম উঠি গৈছে তেতিয়াহ'লে হ'ব তেলিয়া চাকচোন কি কৰিলে কাইলৈ পৰা নকবা তেলিয়া এই চাউলকেইটা আনি দে গজা তেলিয়া তেলকণ আনি দে গজা সেইবোৰ নকবা ক'ব যাক যাক মাতিছে তাক কৰি দিব অসন্তোষ নহয় নহয় বেলেগক কোৱাহেঁতেন বেলেগে বেয়া নাপালেহেঁতেন এতিয়া মোকে আপুনি বিপদত মুখে সাজু কৰি থাকে এইবোৰ চিষ্টেম নাই মই এইবাৰ পৰা মই নহ'ব আপোনাৰ লগত দেই মাথা বেছি গৰম উঠি আছে তোৰ কথা শুনিও মাথা গৰম হৈছে তই বিচনাখন চাই গ'লা গোটেই মূৰটো ডুঙাই কৰি একদম গোটেই মুঠি থৈছে গোটেই মূৰ সোপা গোটেই মদৰে গোন্ধ ওলাইছে নক'ব আপোনাক গিয়েকটোক চম্ভালিব দেই ভালে এইবোৰ মই ভাল পোৱা নাই কিন্তু একদম কালিতো কোনোনো মানুহকেইটা সোমাই কিনি হুলস্থুল কৰিছে মই আপুনি আহিছে বুলি ভাবিছিলোঁ খালি নকবি তাৰ কথা মোৰ আহক আজি ঘৰ সোমাই ঠেং কাটিম তাক আজি মই কালি একজানে মই মানুহজনী মই দুদিন ঘৰখন এৰি থৈ গ'লো বুলিয়ে তই গম পাৱ নে গোটেই বস্তু সোপা একদম গোটেই নাই ঘৰখনৰ ভিতৰত গোটেই মদ খাই পেলালে বিকি কেনে বিকিও মানে মদ খাই গ'লে এনেকুৱাই স্বভাৱ গ'লে সেইটো বাদ দিছোঁ কালি 1 জানুৱাৰী
গোটেই আপোনাৰ গিয়ে গোটেই ব্ৰহ্মপুত্ৰৰ পাৰত গোটেই হাগি কিনে গোটেই হালধীয়া ভগৱান মই এবাৰহে মৰিলো আপুনি ভাল মানুহৰ লগত সংসাৰ কৰি আছে দেই শেষ কৰি পেলালে সি গম পাইছ কুকুৰাজনীও এই পিকনিকৰ কাৰণে মদৰ কাৰণে গোটেই পঠি বিকি পেলালে মই মৰমৰ আছিলে দেহাজনী মোৰ মোক কি বুলি কৈছে আকৌ আপোনাৰ লগত কিবা আলোচনা কৰি পিনিহে বিকিছো বুলি কৈছে বেয়া বজালে লৈ গ'ল গোটেইকেইটা মই মৰিলো কথা নকবি মই এতিয়া দেখি এজনী চৰি আছে গম পাইছ নে এজনী নাই অকলে অকলে আছে এতিয়া সেইবোৰ হ'ব বাৰু ঠিক আছে কিন্তু এতিয়া মোক খাবলৈ কি আনিছে এতিয়া তেলিয়া তই নকবি একো অনা নাই জহনী যোৱাটো পা মই মানে তাত 2 মিনিট ৰখা নাই গম পাইছে না খবৰটো শুনাৰ লগে লগে মই সি বোলে মদ খাই হে কৰিছে ল'ৰাটোৱে ফোন কৰিছে বোলে টকা বোলে গোটেই বোলে মদ খাই বম বোলে মই তাত মানে ভাগিছে বাৰ্থডে মই একদম লগ আহি মানে ইয়াত পাইছোহি ঘৰে সেইবোৰ নহ'ব দেই সেইবোৰ চিষ্টেম নাই দেই যদি আপুনি যদি খাবলৈ নানিলে কাইলৈৰ পৰা কিন্তু মোক আকৌ আপুনি সুবিধা বিচাৰি নাথাকিব মোক আকৌ কৈ দিছোঁ মই ভালে তইতো বুজি নাপালে কেনেকৈ হ'ব যাচোন সেইবোৰ নাই আপুনি ইমূৰৰ পৰা সিমূৰলৈ যাওকচোন গাঁওখনৰ কোনে আপোনাক সহায় কৰি দিয়ে মইহে কৰি দিওঁ হ'লেও দে তই দুখ নকৰিবি দে আকৌ মাতিম দে আকৌ বাৰ্থডে হ'ব নহয় তেতিয়া কিবা খাবলৈ দিয়ক আকৌ আনি গৈছিলে নহয় বাৰ্থডেলৈ মোকতো নেমাতিলে ওচৰ পাজৰ কাৰোবাকে মাতিলে মোক চকু দেখুৱাই কিনি যা তই কণী এটা আছে সেইটোকে লৈ খাই গৈছোন যায় তই মোৰ চকুৰ পৰা এই কণীটো একদম উঠাই লৈ যায় অকল আপোনাৰ কণী আৰু দেই ওপৰত হ'ব এইটো মোৰ চকুৰ আগৰ পৰা ডেট লৈ যায় ইয়াত হ'ব এইটো চাই লওক বেছি ডাঙৰ নহয় আকৌ একদম সৰু কণী এইডাল কণী আছিলে তাই সি বিকি দিলে মনত থকা অৱস্থাত বৰ হিংসা কৰোঁতে কি পাইছেনো গোটেই একদম বদনাম খোবা পাইছে গোটেই 4জনী ছোৱালী ঘৰতে সোমাই আছে নহয় থাক এইটো বটল আমাৰ ফালে আছে যে তাই দেখিছা গোটেই যাব খোবা গোটেই শাৰী পেনি ইয়াৰ গোটেই মোৰ ইয়ালৈ চোতালে দিছে মোৰ ব্যৱস্থা কৰিছো হেৰান যদি ব্যৱস্থা কৰি আছো তই গোটেই মোৰ চোতালে গোটেই যাব খোৱা পেলালি হে সঁচাকে দেই ভেন্দিক মই একদম বহুত ভাল বুলি ভাবিছিলোঁ তাই যিটো কাণ্ড কৰিলে তাই বাৰ্থডে পাতিলে কিন্তু মোক নামাতিলে এতিয়া মোৰ বাৰ্থডে পাতিম নহয় গাঁৱৰ চবকে পাতিম তাই তেতিয়া দেখিব নহয় তাইক নামাতিলে তেতিয়া তাইতো জ্বলিব এতিয়া মই কাম এটা কৰিম মই বাইদেউ আকৌ বাৰ্থডে পাতিম গোটেই গাঁৱৰ মানুহ মাতিম মই প্ৰথমতে মানুহখিনি মাতি লওঁ তাইতো দেখিবই চকুৰে ক'লৈ গৈছে বুলি সুধিব নহয় তেতিয়া ক'ব নহয় তেলিয়ানকৈ বাৰ্থডে আছে বুলি ক'লে তাই তেতিয়া জ্বলিব তো এতিয়া মই মানুহখিনি ফাৰ্ষ্ট মাতোঁগৈ তাৰপিছত মই কেকটো আনি বাইদেউৰ বাৰ্থডে পাতি দিম ফেজিন বাইদেউ ফেজিন হ'ব ফেজিন হ'ব হেৰি আমাৰ আজি বাইদেউহঁতৰ বাৰ্থডে আছে আপোনাক চবকে মাতিছোঁ আপোনাক গোটেই ঘৰৰ যিমানকেইটা মানুহ আছে আমাৰ ঘৰত যাব দেই সোনকালে যাব আকৌ কামত লাগি দিবগৈ মই সেইটো সোনকালে ওলাই আহক এই বাহিৰে যে কেঁচুৱা মাত শুনিছোঁ কাৰ কেঁচুৱা বাৰু কোন আহিছে মই মৰিলে আকৌ নহয় মানে হেৰি যে কেলে কাৰ বাৰ্থডে মই মৰিলো বাৰ্থডে পাতিছে তেলিয়াই ঐ জহনি লগা তেলিয়া আমাৰ বুঢ়াকলৈ কাৰ বাৰ্থডে তই মাতিছ এই সোপাত আপোনালোকে গম পাই নাই আমাৰ তেলিয়া এনেই মাতিলে নিচা যোৱাই নাই জানো ইমান আপুনি কি কথা ক'ব লাগিছে গোটেই গাঁৱৰ মানুহ মাতিছে আহিব তে চবৰ ৰ'ব সঁচাকে আহিছে দেখোন মানুহ আহি গ'ল বাকী মই মৰিলো আমাৰ তেলিয়া বাৰ্থডে বুলি মাতিছিলে নি তহঁতৰ ক'লৈ গ'ল জহনি লগা মই মৰিলো নবহাহে কথা এইকেইজনী কি হৈছে মোক বেকা বিকি কৰিছে দেখোন ঐ ফেচবি তই মোক বেকা বিকি কৰিছা কিহৰ কাৰণে বাদ দিয়ক তেলিয়া মাতি কি কথা ক'ব নেকি আমাৰ তেলিয়া তহঁতৰ বাৰ্থডে বুলি মাতিছিলে জহনি লগা নাই কি আহি তাই জানুৱাৰী নিচা যোৱাই নাই নহয় তহঁতক ইনেই মাতিলে প্ৰেজেণ্ট কোনা সিটো আহিছে হাততে কিবা এটা লৈ
জিকাখিনি গ'ল আছে কি আনিলি ভিতৰৰ পৰা মাতি আনি আজি মতে কেক কাটিব লাগিব গোটেই গাঁৱৰ মানুহ মাতি আনিছো এতিয়া গোটেই সোপা আহিব এতিয়া কেক কাটিব লাগিব তাইৰ লগত তই যে মোক এবাৰো নকলি গোটেই অল ইণ্ডিয়া গাঁৱৰ মানুহ মাতিলি যে এইবোৰ নহয় অ মই মানে কি ভেন্দিয়ে কিবা বাৰ্থডে পাতিছিলে কিন্তু আমাক মাতিলে জানো নেমাতিলে নহয় এতিয়া সেইকাৰণে আমাৰ বাৰ্থডে পাতিব লাগিব এতিয়া বাৰ্থডে পাতিম তাই চাব জ্বলিব গোটেই জ্বলিবলৈ লাগে তাই গম পাইছো তই জ্বলাবলৈ আনিলি তই পইচা ক'ত থলি গুৰি ওচৰত তাই আনিলি পইচা মই বাৰ্থডে মোৰ কথা গম পাৱে তই মোক কাৰোবাৰ আগত কথা এটা কৈ দিলে মই পইচা পাই যাওঁ কথা বুজি পালি এতিয়া আপোনালোকে একো চিন্তা কৰিব লাগে মুঠতে বাৰ্থডেটো কেকটো কাটিব লাগে আমাৰ জিকা কৰিছে তাইক ধং ক'ব লগ ধৰ 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 বল এই দে কেক মোলে দে ঐ জিকা মাতছো না ক'ত গ'ল তাই তুই হেপী বাৰ্থডে কেক কাটিবলৈ খানছুহি এইজনী জিকা এসোপা কি হ'লে গোটেই গাঁৱৰ মানুহ দেখোন ধপলিয়াই আহিছে দেখোন ধৰি কি হ'লে তোৰ কাৰণে চেলিয়াই ইমান বস্তু গোটাইছে দেখিছ ইমান কোমলীয়া ছোৱালী কি হ'ল টকা দি কেনি মই কেকটো আনি দিছো ভেন্দি বাৰ্থডে পাইছে মোক নেমাতিলে সেইকাৰণে মই তোৰ কাৰণে কেক কাটি আনি পিনি তোৰ বাৰ্থডে পাতিম ইমান তুলনা দি ইমান ডাঙৰ কেকডাল কেলে আনিলে ধৰ ভিডিঅ' কৰ বাৰ্থডে